আজি আমি গৈ আছোঁ সুহানাৰ মেট্ৰিক পাছ কৰাৰ কাৰণে তাইক গিফ্ট দিবৰ কাৰণে। তাইক লৈ ক'ত ক'ত যাওঁ চাই থাকক আপোনালোকে। আৰু তাক গিফ্ট দিম আমি, মানে গিফ্টটো আনিব গৈ আছোঁ আজি। ভেনিলা জুচ সকলো একে বেছি দেখিছে। খাব আহিছে কি খাবি? এই খালি চকু ডাঙৰ ডাঙৰ চকু খুলে দেখা এতিয়া আইফোন লাগে। আইফোনত কামুৰি আছে এতিয়া। হা কামোৰা নাই? আইফোন নাই, আইফোন বাতিছা মেক্স 1 টিভি লগাই দিছে না। ভালকৈ নলগালে পৰি যাব ফটকৈ। ঘৰত গৈ পিন্ধিবি। ঈদৰ সময়ত এনেকৈ বেচা কি খাবি? ডায়মণ্ডৰ ৰিং পাই খুব খুচি। মনটো কেনেকৈ লাগিছে? হা বেছি ভাল না অলপ ভাল? আজি আমি কি খাম বিলবিলাক বোলে বাইজাই দিব। ঠিক আছে ৰ'বা, বিল দিব বোলে 5,000 মান আছে। কি চাই আছা? আর 10 ঘন্টা বসে দেখো। আমি সময় রাজস্থান জলপানৰ চাহ খাই যাম। আৰু সিহঁতৰ কাৰণে কিবা লৈ ল'ম। আৰু মিঠাই খাব আৰু চাহ খাম আৰু সিহঁতৰ কাৰণে কিবা অলপ লৈ যাব লাগিব। নিয়ে এতে খাই যাম। পিন্ধাটো হাতখনত ভাল লাগিছে। এই ব্ৰেচলেটটাই ভাল লাগিছে আৰু এই ৰিংটাও ভাল লাগিছে। ডাঙৰবিলাকো ভাল লাগিছে না? খাৰুটো ভাল লাগিছে। কোনোবা বিয়াই থিয়াই গ'লে পঞ্চমজনে গ'লে তেতিয়া পিন্ধি সদায় সদায় পিন্ধি নাথাকিব। আর দাম ইমান বুলি নকৰোঁ। ইমান কি খাবি? তই আইচক্ৰীম খাবি নে? খাই লওঁ যেতিয়া ৱাটাৰ
bisa hajar rasa Right. Saya hun. Mau kau kata hun. Rajasthan goi kami tu kamu. Ami Indian dulu bikin mana? Ami Indian dulu. saya tunjukkan nanti deh nah sih nah apa ya tunjuk iya সবজির হয় মাছ মাংস ফ্রেঞ্চ ফ্রাই তো কর ফ্রেঞ্চ ফ্রাই সস দিয়ে না mana bill দিব করে montu ভালো হয় শাখা পায় আহিলোঁ আমি ঘৰত কচুৰি লৈ সিহঁতৰ কাৰণে গৰম গৰম কচু আৰু সুহানা আছে খাব বুলি আছে আমি আহিলোঁ নাফিজে টিচাৰ আহিব এতিয়া টিউশ্যন কৰি আছোঁ নেক্সট দিনা ৰাতিপুৱা ষ্ট্ৰেট ক্ৰীম আনিলোঁ সুহানাৰ হেয়াৰ ষ্টাৰ্ট কৰি দিম আৰু ষ্ট্ৰেট ক্ৰীম এইবিলাক কি কি আনিলোঁ চিৰাম চেম্পু চব লৈ আহিছোঁ এতিয়া আজি ষ্ট্ৰেট কৰি দিম তাৰ হেয়াৰ ষ্টাইল ফাৰ্ষ্ট ফেচিয়েল কৰি লওঁ ফেচিয়েল কৰি লৈ পিছত ষ্টাৰ্ট কৰিম ফেচিয়েল কৰা ষ্টাৰ্ট কৰি দিলোঁ কলেজ যাব ফাৰ্ষ্ট কলেজ সেইকাৰণে অলপতো বেলেগ লাগিব লাগিব না কলেজত উঠিছে সেইকাৰণে তাইৰো মন খুচি কৰি দিওঁ তাইৰো মন অলপ বেলেগ লাগিব লাগে সেইকাৰণে ফেচিয়েল কৰি পেলাই কলেজত পঠাম ada sih sulit কৰি দি আছে সুহানা মেট্ৰিক পাছ কৰাৰ কাৰণে কি চিলেকশ্যন কৰে আধা হৈছে হৈ গ'ল চুলি ষ্টাৰ্ট কৰা আৰু এইটো ফাইনেল ৰিজাল্ট
ভালকৈ ভিডিঅ' কৰিব পৰা নাই, বহুত ভাগৰ লাগিছে, মই কৰি পেলাই আছোঁ, সেইকাৰণে অলপ অলপ কৰিছোঁ। এতিয়া ফাইনেল ৰিজাল্ট। তাৰপিছত সেইদিনাখন তাইকো কৰিব পৰা নাই, নেক্সট দিনাখন মোৰ অলপ গাটো বেয়া, জ্বৰ লাগি আছে। পিছত জণ্ডিছ জাৰাব আহিছোঁ, জণ্ডিছ জাৰাব ৰাতিপুৱা সোনকালে আহি গ'লোঁ। অলপ জ্বৰ উঠিছে আৰু গাটো ভাল লগা নাই, আজি 2-3 দিনৰ পৰাই গাটো ভাল লগা নাই। হ'লেও মানে আজি জণ্ডিছটো জাৰাই লওঁ, কি হয় চাওঁ। ৰাতিপুৱা তাৰ পৰা জণ্ডিছ জাৰাই আহি দিনটো কাম বন কৰি ৰন্ধা বঢ়া কৰিলোঁ। এতিয়া সুহানাই কালি হোষ্টেল গুচি যাব, সেইকাৰণে আজি অলপ বাহিৰত ঘূৰিব, মানে কিবা কিবি আনিব আছে, সেইবিলাক আনিব গৈ আছে। সুহানা, তাৰ লগৰ এজনী আৰু তাৰ নানা আৰু আমাৰ ভাতিজা বোৱাৰী এটা, গোটেইকেইটাই যাব এতিয়া। আবেলি হৈছে, আবেলি ঠাণ্ডা ঠাণ্ডা বতৰো পৰিছে, সেইকাৰণে কৈছে যে অলপ ঘূৰি চুৰি হোৱা আৰু অলপ কি লাগে বিলাক লৈ আহ। তাই ওলাই আছে, নাফিছে ইমান দিগদাৰ দি আছে, ওলাব নিদি আছে।